ব্ৰিটিছ ৰাজনীতিত বহুৰূপীৰো মুঠতে যিকোনো প্ৰকাৰে গাদী দখল কৰিবলৈ চলে বলাই কৌশলে নামি পৰিছে ব্ৰিটিছ পৰিষদীয় নিৰ্বাচন প্ৰচাৰত। 34 নং খালিংগড় ব্ৰিটিছ সমষ্টিটো প্ৰচাৰত দ্ৰুতগতিত ৰাজনৈতিক নেতাই এই সময়ত অনুসূচিত জাতি ছাত্ৰ সন্থা গঠন কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ওদালগুৰি জিলাৰ অনুসূচিত জাতি ছাত্ৰ পৰিষদৰ সভাপতি প্ৰেমানন্দ দাসে। অভিযোগ বিপিএফৰ খালিংগড় ব্লক সাধাৰণ সম্পাদক শংকৰ চৰকাৰলৈ। মোৰ নাম প্ৰেমানন্দ দাস হয়। মই সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয় আৰু মোৰ লগত আছে ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী নন্দ দাস। আৰু কথাটো হ'ল যে যোৱাকালি শংকৰ চৰকাৰ তাৰমানে খালিংগড় সমষ্টিৰ 34 নং খালিংগড় সমষ্টিৰ বিপিএফৰ ব্লকৰ সাধাৰণ সম্পাদক শংকৰ চৰকাৰ, তো তেখেতে মানিক চৰকাৰ আৰু সুজিত চৰকাৰ আৰু মদন চৰকাৰ আৰু সত্যৰঞ্জন দাস এইবিলাক মানুহক তাৰমানে লৈ আহি পেলাই কালি এজন মানুহৰ ঘৰত বহি পেলাই তেওঁলোকে তাৰমানে এছ চিৰ আঞ্চলিক কমিটি বনাইছে। তেওঁলোকে এছ চিৰ আঞ্চলিক কমিটি বনাব আছে। গতিকে তেওঁলোকে এছ চিৰ আঞ্চলিক কমিটি এতিয়া বনাব আছে। 17টা বছৰ তেওঁলোকে ক'ত আছিল আৰু 17টা বছৰ তেওঁলোকে ক'ত থাকি আছিল, ক'ত কি কাম কৰি আছিল, তেওঁলোকে আজি এতিয়া এছ চি সংগঠনৰ তাৰমানে কমিটি বনাব আছে। গতিকে শংকৰ চৰকাৰ এজন ৰাজনীতিবিদ হয়, তেখেতে ৰাজনীতিৰ মানুহ হয়, ৰাজনীতি কৰি থাকক, সেইটো আমাৰ কোনো বাধা নাই বা আমাৰ কোনো অবজেকশ্যন নাই। গতিকে তেখেতে ৰাজনীতিৰ মানুহ হৈ এইবিলাক মানুহ লৈ পেলাই আৰু তথাপি মানুহৰ ঘৰত বহি পেলাই তাৰমানে তেওঁলোকৰ তাৰমানে এছ চিৰ কমিটি বনায়। তেওঁলোকৰ যদি ইমান দম আছে, সাহস আছে, ৰাইজৰ ওচৰত মিটিং কৰক, মিটিং কৰি পেলাই তেওঁলোকে এছ চিৰ কমিটি বনাওক। আৰু এছ চিৰ কমিটিৰ মানুহ আজিৰ দিনত তেওঁলোকে ইমান দিন ক'ত আছিল? 17 বছৰত যদি বিপিএফ চৰকাৰে শাসন কৰি আছে, এছ চিৰ মানুহ বস্তু পাইছে কি নাই, কিবা টিন পাইছে নে নাই, আঁঠুৱা পাইছে নে নাই, কম্বল পাইছে নে নাই, সূতা পাইছে নে, তেওঁলোকে এইখিনি খবৰ ল'ব নাই। আজি তেওঁলোকে বিপিএফৰ পৰা মনোফাল উঠাবৰ কাৰণে আজিৰ দিনত কমিটি বনাব আহি গ'ল। এই শংকৰ চৰকাৰৰ নেতৃত্বত আজি কমিটি বনাবৰ কাৰণে। আৰু শংকৰ চৰকাৰক কোনে চিনি নাই? সি বিপিএফৰ দালাল হয়, কথা ক'লে সি চুৰো হয়। গতিকে আজি বহুত টকা চুৰি কৰিছে, সি চুৰি কৰি লুণ্ঠন কৰি আজিৰ দিনত তাৰমানে বিপিএফ চৰকাৰৰ থ্ৰু দি আজিৰ দিনত তাৰমানে টংলা 7 জেগাত মাটি বাৰী কিনি কৰিছে। গতিকে শংকৰ চৰকাৰক আমি সংগঠনৰ ফালৰ সকিনি জনাইছো। সংগঠনটো আপোনাৰ বাপকৰ সম্পত্তি নহয় আৰু এই মানিক চৰকাৰ, সঞ্জিত চৰকাৰ আৰু কি মদন চৰকাৰ, সত্যৰঞ্জন চৰকাৰ তেখেতৰ বাপকৰ সম্পত্তি নহয়। গতিকে এইবিলাক বস্তু আমাৰ সংগঠনৰ বস্তু, এতিয়া সংগঠনৰ মানুহৰ বস্তু হয়। এইটো আমি সংগঠনৰ ফালৰ পৰা যি কৰিব লাগে এইবাৰ আমি যি সেনেকা চিষ্টেমত কাম কৰিছো সেনেকা কৰিম। গতিকে আমাৰ সংগঠনৰ বস্তু এটা ফুটা কম্বলৰ মানুহক খাব নিদিম, বিপিএফৰ নেতা পালি আমি খাব নিদিম। 17টা বছৰ তেওঁলোকে খাই চলিছে বা এনেকা লুণ্ঠন চলিছে। গতিকে এইবাৰ লুণ্ঠন কৰিব নিদিওঁ। এইবিলাক ভুৱা সংগঠন দিনৰ ভিতৰত জন্ম দি পেলাই পইচা লুটিব আছে তেওঁলোকে। গতিকে সংগঠনৰ ফালৰ পৰা এটাই অনুৰোধ আপোনালোকক, তাৰমানে অনাগত দিনত যদি এনেকা আপোনালোকে কমিটি বনাব আহে বা শংকৰ চৰকাৰ এনেকা যদি মানুহ লৈ পেলাই গাঁৱত মিটিং আমি আইনগতভাৱে ব্যৱস্থা ল'ম বুলি আমি সংগঠন ফালৰ পৰা তাৰমানে আপোনালোকক অনুৰোধ কৰিছো আৰু অৱগত কৰাই দিলো। আৰু গতিকে আজি চিত্তৰঞ্জন দাস বুলি কয়, তেখেতে বোলে এছ চি চেয়াৰমেন হয়। তেখেতে এতিয়া এছ চি চেয়াৰমেন নহয়। তো গতিকে এটা ভুৱা অভিযোগ দিছে। সত্যৰঞ্জন চৰকাৰ যেতিয়া এছ চি চেয়াৰমেন আছিল, তেখেতে এছ চিৰ মানুহৰ মাল, এছ চিৰ মানুহৰ টিন আজি বিটিচিৰ বাহিৰত চাপ্লাই দিছে। গতিকে এনেকাকে তেওঁলোকে লুণ্ঠন আৰু এছ চিৰ পইচা কোটি কোটি টকা, লাখ লাখ টকা, এই টকাবিলাক ক'ত গ'ল ৰাজ্যক দেখাই দিব লাগে। গতিকে সেই পইচাখিনি দেখাই দিয়ক। তেওঁলোকে কমিটি যদি বনাইছে, তেওঁলোকৰ যদি কমিটি সঁচাকে তেওঁলোকে সংগঠনৰ মানুহ হয়, আহক ৰাইজৰ ওচৰলৈ মিটিং কৰক, দেখাই দিয়ক। আৰু আমি সংগঠন ফালৰ পৰা দেখাই দিম তেওঁলোকৰ সংগঠনটো সঁচাকে সংগঠন হয় না আমাৰটো সঁচাকে সংগঠন হয়। এনেকা ভুৱা অভিযোগ দি পেলাই ৰাইজৰ মনোভাৱ উঠবৰ কাৰণে তেওঁলোকে আহি আছে। আৰু গতিকে ক'ব গ'লে যিহেতু শংকৰ চৰকাৰ আৰু তেওঁলোকৰ বিপিএফৰ নেতা কিছু পালি নেতা চামচাবিলাক লৈ থাকে গাঁৱত, এটা তাৰমানে আমাৰ সংগঠনৰ মানুহবিলাক ভয় খুৱাইছে। প্ৰমোদ বড়ো তাৰমানে ইপিএফৰ ভোট দিলে প্ৰমোদ বড়ো শাসনত আহিলে মাটি বাৰীটো কাঢ়ি ল'ব, তেওঁলোকে এনেকা এটা ভুৱা অভিযোগ দি আছে। গতিকে তেখেতে ক'ত দেখা পাইছে প্ৰমোদ বড়ো আহিলে মাটি বাৰী কাঢ়ি ল'ব? তেখেতে যদি গম পায় প্ৰমোদ বড়ো আহিলে মাটি বাৰী কাঢ়ি ল'ব, এইটো আমি কুৱেশ্যন বিচাৰি গৈছো তেওঁলোকৰ ওচৰত যে দেখা পাইছে যে ক'ৰবাত প্ৰমোদ বড়ো আহিলে মাটি বাৰী কাঢ়ি ল'ব, এইটো আমাক দেখাই দিব লাগে, সংগঠনৰ মানুহক দেখাই দিব লাগে। আৰু তেখেতে যদি জানে প্ৰমোদ বড়ো শাসনত মাটি বাৰী কাঢ়ি ল'ব, তেখেতে এইটোও জানে প্ৰমোদ বড়ো ৰাতি কিহৰ লগত ভাত খাব, কালি কি চলা পিন্ধিব। গতিকে হাগ্ৰামা চৰকাৰৰ বিপিএফৰ নেতা পানী নেতা যদি ইমানে বিটিচিবাসী ৰাইজৰ বাবে ইমানে ক্ষোভ এটা আছিল যে তেওঁলোকৰ তাৰমানে প্ৰমোদ বড়োত শাসনত আহিলে মাটি বাৰী কাঢ়ি ল'ব, যদি সেইদিনা হাগ্ৰামা চৰকাৰ যিদিনা দিল্লী চুক্তি হ'ল সেইদিনা চাইন কিয় কৰিছে? তেখেতৰ চিগনেচাৰ কৰিব নালাগিছিল। এই বিটিচিবাসী কথা বিটিচিবাসী ৰাইজৰ কি কথা মনত পৰা নাছিল নেকি? গতিকে তেখেতৰ আজিৰ দিনত তেওঁলোকে বিটিচিবাসী ৰাইজ তেওঁলোকৰ ইমান মৰমৰ পাত্ৰ হৈ গ'ল নেকি তেওঁলোকৰ? গতিকে আমি সংগঠন ফালৰ পৰা এইখিনি কুৱেশ্যন বিচাৰিছো, এনচাৰটো আমাৰ লাগে। আৰু সংগঠন ফালৰ পৰা এনেকা ভুৱা মানুহ লৈ পেলাই যাতে আৰু গাঁৱত অনাগত দিনত যেতিয়া এনেকৈ মিটিং নাপাতে আমি সংগঠনৰ ফালৰ পৰা সকিনি জনাইছো আপোনালোকক। ধন্যবাদ। আৰু আমাৰ এটাই কথা হ'ল যে হাগ্ৰামা হাটাও এছ চি বাচাও, হাগ্ৰামা হাটাও এছ চি বাচাও। বিশেষ আমি একো ক'বলৈ নাযাওঁ। এইটো শ্লোগান জাষ্ট আমাৰ আৰম্ভ হৈছে, অনাগত দিনৰ এইটো শ্লোগান চলি থাকিব।